নমস্কাৰ সাজমিনছ কিচেনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই ঘৰুৱাভাৱে জহা চাউলেৰে কেনেকৈনো পায়স বনাও অলপ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। যদি ভিডিঅটো চাই ভাল লাগে তেতিয়াহলে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলক আমি ভিডিঅটো আৰম্ভ কৰো। মই পায়সৰ কাৰণে ইয়াতে ব্যৱহাৰ কৰিছো 200 গ্ৰাম মানৰ জহা চাউল 1 ঘণ্টা মানৰ কাৰণে মই তিয়াই ৰাখিছিলো। ইয়াতে মই দুটা তেজপাত টুকুৰা কৰি লৈছো আৰু অলপ কাজু বাদাম লৈছো, অলপ কিচমিচ লৈছো আৰু 1 বাটি পৰিমাণৰ মই ইয়াতে চেনি ব্যৱহাৰ কৰিছো। মই এতিয়া ইয়াতে আধা লিটাৰ পৰিমাণৰ গাখীৰ লৈছো। গাখীৰখিনি মই অলপ লৰাই দিছো আৰু খুব ভালদৰে উতল আহালৈ মই এতিয়া লো ফ্লেমত অলপ টাইমৰ কাৰণে দি ৰাখিম। চাওক এতিয়া গাখীৰখিনি ধুনীয়াকৈ উতলিবলৈ লৈছে। ইয়াতে মই এতিয়া তিয়াই ৰখা চাউলখিনি পেলাই দিম। এতিয়া মই খুব ভালদৰে লৰাই দিম। এতিয়া মই এনেদৰে গেছটো লো ফ্লেমতে ৰাখি অলপ সময়ৰ কাৰণে লৰাই থাকিম। পায়সটো হ'বলৈ অলপ টাইম লাগে। তো মই যেতিয়ালৈ পায়সটো নহব মই লৰাই থাকিম। পায়সখিনি সম্পূৰ্ণ হৈ উঠিবলৈ প্ৰায় আধা ঘণ্টামান সময় লাগিব আৰু খুব ভালদৰে লৰাই থাকিব লাগিব যাতে পায়সখিনি তলত লাগি নাযায়। যদি পায়স চাউলটো তলত লাগি যায় পুৰা এটা গোন্ধ ওলালে খাবলৈ খুবেই বেয়া হয়। চাওক মোৰ পায়স প্ৰায় হওঁ অৱস্থা হৈ গৈছে। যিহেতু মই ইয়াতে কনডেন্স মিল্ক ব্যৱহাৰ কৰা নাই তো আধা বাটি পৰিমাণৰ মই আমুল পাউডাৰ ব্যৱহাৰ কৰিছো। মই আমুল পাউডাৰখিনি এতিয়া পায়সখিনিত দি দিম। চাব আমুল পাউডাৰখিনি যাতে খুব ভালদৰে মিহলি হৈ যায়। আপোনালোকে এই গোটা গোটাবোৰ ভাঙি দিব। চাওকচোন পায়সখিনি কিমান ধুনীয়া গ্ৰাহ হৈছে। মোৰ পায়সখিনি বৰ্তমান ৰেডি হৈ গৈছে। এতিয়া গৰমে গৰমে সাৰ্ভ কৰিব পাৰি। এতিয়া মই কাজু বাদাম আৰু কিচমিচখিনি পায়সখিনিৰ ওপৰত গাৰ্নিছ কৰি দিছো। পায়সখিনি দেখিবলৈ কিমান ধুনীয়া লাগিছে। এনেদৰে আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব পাৰে ঘৰত আৰু কেনেকুৱা লাগিল কমেণ্ট বক্সত জনাবলৈ কিন্তু নাপাহৰিব। আজিলৈ আহিছো তেন্তে ধন্যবাদ।